নমস্কাৰ মই জাহ্নৱী গোস্বামী আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিত কাম কৰোঁ নৰ্মেলি কি হয় যে মানুহৰ হোৱাইট ব্লাড চেল আৰু ৰেড ব্লাড চেল দুটা চেল থাকে আৰু WBCখিনি যিখিনি থাকে সাধাৰণতে যেতিয়া HIV পজিটিভ এজন মানুহৰ হয় তেতিয়া CD4 যিটো মানে আমাৰ আছে বডিত সেই CD4-এ আমাৰ হোৱাইট ব্লাড চেলটো নষ্ট কৰে যিটোৱে আমাক ইমিউনিটি ডেভেলপ কৰে বডিত আৰু যেতিয়া CD4টো ডেষ্ট্ৰয় হয় তাৰমানে লগে লগে আমাৰ হোৱাইট ব্লাড চেলটো যিটো আছে যিটোৱে আমাক বেমাৰ ধৰি ৰাখিব পৰা ক্ষমতা আছে আমাৰ সেইটো লাহে লাহে নোহোৱা হৈ যায় আৰু নোহোৱা হোৱাৰ পিছত আমাৰ ইমিউনিটিটোত বিশেষকৈ ইমিউনিটি যিটো ষ্ট্ৰেংথ থাকিব লাগিছিল যিমানেই নাখাওঁ কিয় আমি আমাৰ ইমিউনিটিটো ডেভেলপ নহয় তাৰমানে CD4টো আমাৰ ডেভেলপ নহয় CD4টো আমাৰ ডেষ্ট্ৰয় হৈ যায় আৰু সেইখিনি সময়ত যেতিয়া ইমিউনিটিটো আমাৰ ডেষ্ট্ৰয় হয় তেতিয়াহ'লে বিভিন্ন ধৰণৰ বেমাৰ যেনেকৈ আমাৰ প্ৰথমতে আমাৰ TBয়ে হওক বা বহুতৰ কেঞ্চাৰ হৈছে বহুতৰ স্কিনৰ প্ৰব্লেম হৈছে যিকোনো বেমাৰেই নহওক কিয় আমাৰ ইমিউনিটিটো নাথাকাৰ কাৰণে তাৰমানে আমাৰ বেমাৰ ধৰি ৰাখিব পৰা ক্ষমতাটো নাথাকাৰ ফলতে আচলতে বিভিন্ন ধৰণৰ বেমাৰ হয় আৰু যিটোৱে আমাক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে আচলতে আৰু ইমিউনিটিটো ভালে ৰাখিবৰ কাৰণে একচুৱেলি একটো হৈছে সুষম খাদ্য আমি যিটো কওঁ হেল্ডি প্ৰটিন ডায়েট সেই প্ৰটিন ডায়েটটো আমাৰ লগত থাকিব লাগিব ডেইলি এনিমেল প্ৰটিন থাকিব লাগে এনিমেল প্ৰটিনে বিশেষকৈ আমাক TB বেমাৰ হোৱাৰ পৰা আমাক ৰক্ষা কৰিব পাৰে তাৰ উপৰিও আমাৰ যিখিনি এণ্টিৰেক্ট্ৰোভাইৰেল ট্ৰিটমেণ্ট আছে HIV কাৰণে যিটো ART ট্ৰিটমেণ্ট বা থেৰাপি বুলি কওঁ সেইটো ৰেগুলাৰ লৈ থাকিব লাগিব তেতিয়া ইমিউনিটিটো ডেষ্ট্ৰয় নহয় আৰু CD4টো আমাৰ ইম্প্ৰুভ হোৱাত আমাৰ সহায় কৰে সেইখিনি সময়ত আমাৰ কোনো ধৰণৰ যদি ARTটো খাই থাকোঁ কোনো ধৰণৰ বেমাৰ আমাক আক্ৰমণ কৰিব নোৱাৰে আৰু ইমিউনিটিটো আমাৰ ঠিকেই থাকে